Hi guys, welcome back to my YouTube channel. আৰু আজি যাবলৈ লৈছো কামাখ্যা মন্দিৰত যেহেতু অম্বুবাচী মেলা আছে আৰু আজি লাষ্ট দিন তো এইকেইদিন যোৱা নাছিলোঁ আৰু আজি যাবলৈ ওলাইছোঁ এফালে ভাইটি ৰেডি আৰু এফালে মই ৰেডি আৰু এফালে মাহঁতে ওলাইছে যাবলৈ তো তাতে যাম আৰু আপোনালোকক দেখাম তো ভিডিঅ'টো একেলগে চাই যাব আৰু এফালে চাওক গাইছ এতিয়া আহি পালোঁ জালুকবাৰী আৰু আমি ইমান ভালকৈ নাজানো গাড়ী ক'ৰ পৰা উঠিব লাগে তো অলপ খোজকাঢ়ি যাই আছোঁ আৰু আগৰফালে পাম বুলি কৈছে তো এতিয়া গৈ আছোঁ আৰু গাইছ ফাইনেলি আহি পালোঁ মন্দিৰ ইমান জামৰ ভিতৰত আছে চাওক গেট চাওক আৰু এফালে চাওক গাইছ এতিয়া গৈ আছোঁ আৰু ৰ'দ এতিয়া বহুত তথাপিও গৈ আছোঁ এফালে মা ভাইটি আৰু গাইছ চাওক এতিয়া জাষ্ট আহি পাইছোঁ আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ এতিয়া বহুত ওপৰলৈ যাব লাগিব আৰু এইখিনি কামাখ্যা মাৰ কাৰণে কৰিব পৰা যায় তো এতিয়া গৈ আছোঁ আৰু ওপৰৰ ভিউ আপোনালোকক দেখাম গাইছ চাওক অলপ আহিছোঁ সেইফালে মানুহ চাওক লাজে লাজে মোৰচোন প্ৰেমত পৰো পৰো লাগে তুমি কাষতে ৰলে জানানে চাওক গাইছ আধা ৰাস্তা এতিয়ালৈকে পোৱা নাই আৰু ধৰ মানুহ চাওক আৰু এইফালে আমিও কাপোৰ জমাতাজি বান্ধি লৈছোঁ গৰম কেনেকুৱা গৰম মজা নহ'লে চাওক মাক চাওক গাইছ আধা ৰাস্তা পালোঁ আৰু এতিয়া এটা পানী খাইছোঁ ৰেষ্ট লৈ লৈছোঁ ইমান গৰম তো অলপ এতিয়া ৰেষ্ট লৈছোঁ আৰু আধা ৰাস্তা আছে যাম পাছত তাতে আপোনাক দেখাম মন্দিৰ আৰু ফালে মানুহ চাওক গাইছ এফালে মানুহ চাওক গাইছ আৰু এফালে লগকেইটা পাই গৈছোঁ মোৰ বাই বাই পূজা কৰি আহিলোঁ এতিয়া ওলাই আহিলোঁ আমি আৰু এফালে চাওক মা কামাখ্যাৰ ভক্ত চাওক কমা নাই মানুহৰ ভিৰ আৰু ইফালেতো কম আছে ভিতৰলৈ আৰু বহুত আছে আৰু কিবা কৈ আহিছোঁ তাতে একদম ভিডিঅ' বনোৱা নাই কাৰণ ইমান হেঁচা ঠেলাত মোবাইল মানে ওলাব নোৱাৰি তো ভিডিঅ' কৰা নাই আৰু এতিয়া আহিছোঁ কিবা এটা খাবলৈ হোটেলত ভালকৈ চকু মেলিবই নোৱাৰি এতিয়া অলপ ৰ'দটো কমিছে তো এতিয়া অলপ ভালকৈ চকু ল'ব নহ'লে ইমান গৰম এই ৰ'দত চকু মেলিবই নোৱাৰোঁ এতিয়া নামি যাই আছোঁ চাওক মানুহবোৰ চাওক এতিয়াও আহা কমাই নাই এতিয়াও ভক্ত মা মানে ভক্ত আহি আছে এতিয়া এতিয়া আমাৰ চোৱা গ'ল আমি এতিয়া যাওঁ আৰু যিমান মানে ইজি লাগে তেনেকুৱা একদম ইজি নাই বহুত কিন্তু এবাৰ দৰ্শন কৰাৰ পাছত কিন্তু বহুত ভাল লাগে যে কষ্টটো ন একদম পাহৰি যোৱা যায় ফাইনেলি দৰ্শন কৰি আহি পালোঁ এতিয়া তলত আহিবলৈ এতিয়া বাছত উঠিব লাগিব এইফালে উঠিব লাগিব এতিয়া আহি পালোঁ ঘৰলৈ আৰু বহুত বেছি ভাগৰ লাগিছে মানে যোৱাতে যিমান জাম পাইছিলোঁ তেনেকুৱাতে জাম নাপালোঁ অহা সময়ত তথাপিও ভাগৰ বহুত লাগিছে আৰু সেয়া কৰি দৰ্শন কৰি আহি পালোঁ আৰু ভিডিঅ'টো আপোনাক যিমান পাৰোঁ দেখালোঁ যদি ভাল পায় তো লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব যদি নতুনকৈ কোনোবা আহিছে আৰু আজি ভিডিঅ'টো ইয়াতে বাই বাই